গল এই ব্ৰো হাবি মাজৰ পৰা ওলাই আহিলো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো বহুত বেছি ভালে আছা আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো ফাইনেলি গাইজ নমস্কাৰ সকলোলৈকে বিন্দাস বেটপনৰ অন্য এটা বিন্দাস ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে চাই থাকে শেষলৈকে আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো চাই আছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ মানে নতুন ভিডিঅ' বনাবলৈ তেতিয়া সকাহ পাওঁ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব চেনেলটো মই নিজৰ পেজ দিবলৈ ট্ৰাই কৰিম আৰু আজিৰ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে ক'ত গৈ আছে কি কথা সকলোখিনি গম পাই যাব স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকক তো ভিডিঅ'টো চাই থাকা কণ্টিনিউ আৰু এজন পূৰা লাগি আছে ভ্লগিঙত আমি আজি আহি গ'লোঁ চিকাৰীঘাট ডাইৰেক্ট তাতে লগ পাই আছোঁ চাই থকা ভিডিঅ'টো আৰু আহি মেলি ফাইনেলি পাই গ'লোহি চিকাৰীঘাট এটা অদ্ভুত জেগাত চিকাৰীঘাটখন চবেই দেখিছে মানে মেইন যোনখন পিকনিক চিকনিক খায় কিন্তু তাৰ ভিতৰৰ ফালে যে বহুত বেছি গাঁও আছে কোনো দেখা নাই সেইখিনি আজি চব দেখুৱাম মানে চিকাৰীঘাটখনো দেখিবই আৰু সেইখনতো আগতেও দেখিছে মোৰ ভিতৰত বা বেলেগৰ ভিতৰত চবতে দেখিছে পিকনিক প্লেচটো তো তাৰ ভিতৰৰ ফালে আৰু যে কিমান গাঁও আছে কিমান কি কথা জেগাবোৰ কেনেকুৱা চব চাব পাৰিব আজিৰ ভিডিঅ'টোত চাই থাকিব কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো সেয়া আৰু বলক গৈ থাকোঁ আৰু এতিয়া আমি আহি আছোঁ খোজকাঢ়ি সেইফালে একদম বহুত গাঁও আছে দেখাই আছোঁ ভিডিঅ'টো আৰু দিছে আজি আৰু আহি আছোঁ আৰু চাই থাকা বেৰ কিবা আছে আজি হাবিৰ মাজৰ পৰা ওলাই আহিলোঁ এতিয়া একদম পূৰা চিকাৰীঘাটত এনজয় কৰি আছোঁ গোটেইখিনিয়ে আৰু আপোনালোকে চিকাৰীঘাটৰ পিকনিক প্লেচটো য'ত পিকনিক চিকনিক খায় সেইবিলাকতো চবেই দেখিছেই আজি মানে এনেকুৱা ধৰণৰ এতিয়া মই জোফা ওলাই আহিলোঁ এনেকুৱা আৰু চিকাৰীঘাটৰ মানে ইফালেও বহুত গাঁও আছে তো সেইখিনি আজি এক্সপ্ল'ৰ কৰিম দেখাম আৰু এইটোতো পিকনিক প্লেচটো চবেই দেখিছে তো সেইখিনি দেখাম আজি ভিডিঅ'টো অলপ বেলেগ হ'ব চাই থকা ভিডিঅ'টো সেয়াই আৰু খোজকাঢ়ি আহি আছোঁ আগত বাইক লৈ আহিছোঁ কিন্তু লগৰ এটা বাইকখন লৈ মেলি আগত ৰৈ আছে তো ইফালে গাঁও ইফালে চিকাৰীঘাট ইফালে গাঁওখিনিলৈ যাওঁতেনে বাইকখন লৈ যাম চাই থাকিবা ভিডিঅ'টো আৰু ভাল পাব বুলি আশা ৰাখিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চবটো জানাই আমি গীটাৰ ষ্টাইল লৈ মেলি আহি আছোঁ অলপ ভিডিঅ'টো ধামাকা হ'ব আৰু অকণমান হ'ব চাই থকা আৰু ডাইৰেক্ট এতিয়া চিকাৰীঘাটত এইটো ৰাস্তাটো যে এই ৰাস্তাটোতে আহিব লাগিছিলে মানে আমি য'ৰ পৰা ডেৰগাঁৱৰ পৰা আহিছিলোঁ যে ডেৰগাঁৱৰ পৰা আহিলে এইটো ৰাস্তাতে আহিব লাগে কিন্তু আমি লগৰ এটা ঘৰলৈ ফাৰ্ষ্ট সোমালোঁ তো সেইটো কাৰণে সিহঁতৰ পিছফালে দি আহিলোঁ আৰু শ্বৰ্টকৈ তো দেখাই আছোঁ আৰু এইবিলাক অকণমান আগতকৈ উন্নত কৰিছে চিকাৰীঘাটখন পিকনিক প্লেচ হৈছেতো এইবোৰ বনাইছে আৰু নতুনকৈ দোকান চোকান আছে আৰু সেয়াই আৰু দেখাই দিছোঁ আৰু তোমালোকক এইফালেদি যাম আৰু আজি মানে মেইন পিকনিক প্লেচটোতকৈ ইফালে দেখাম আৰু তোমালোকক এইটোতো দেখিছোঁ আগৰ ভিতৰতো দেখিছা সেয়াই আৰু চাই থাকা আৰু আজি মানে লগৰ বুলি কৈছিলোঁ আহিছিলোঁ ইহঁতৰ ঘৰলৈ তোমাক খাব নাজানা নি তোমাক মায়ে নিশিকালে নি খাব খুৱাই দিব লাগে যে পিকনিক প্লেচটো পাৰ হৈ ইফালৰ গাড়ীখনৰ যাম বুলি কৈ দিছোঁ মানে তো যাম আৰু কি বুলি কয় হেৰি তাত ঢেৰ আছে গাঁৱত ঢেৰ আছে তো সেইখিনি আছে বাঘমৰা আছে বিজয়পুৰ আছে গীটিং বাঘমৰা বিজয়পুৰ তাৰপিছত শিকলি চেপুৰি এই চিকাৰীঘাট পাৰ হয় মানে তো ভিডিঅ'টো চাই থকা আৰু মানে কি হয় কথাটো এই পিকনিক প্লেচটো চবেই দেখা কিন্তু সেইফালে কোনো নাযায় তো সেইফালে গাঁও নাই বুলি ভাবি আৰু যিহেতু নদীখন পাৰ হৈ যাব লাগিব ব্ৰহ্মপুত্ৰখন সেইকাৰণে আজি আমি যাম বুলি ভাবি আছোঁ সেয়া আৰু যাবি লগত কওঁ অঁ চাই থকা আৰু আমি এতিয়া বহি আছোঁ লগৰ গীটাৰখনকে বজাই আছোঁ আৰু বহি কি কৰিম বজাব নাজানো কি বজাইছোঁ হ'ব নাজানো বাৰু শিকিছোঁ তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনা বেছি দিনৰ দেহা বাচি আনিম তোমাক আনিম তোমাক ৰঙাকৈ দোকানতে ৰংবোৰ যাচি কিনে লৈ গাঁৱৰ তামোলা পালে আমাৰ ৰহিমলা ৰৈ ধেমালি ধেমালি কৰোঁ নাছিলে নাচনী নাছিলে ৰয়া দেহাইনো মোৰ কেনেবা কৰে ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মাত ৰৈ ৰতি মইনামতি আনে যোৱা দেখিলে
আৰু মেইন পইণ্টত আহি পাইছোঁহি যোনটো পিকনিক প্লেচ হয় এইবিলাক হৈছে পিকনিক প্লেচ এইবিলাকত আহি মানে মানুহবিলাক আহিলে এইবিলাকতে পিকনিক খায় আৰু আগৰ ভিডিঅ'টো মোক চাইছে চাগে মোৰ যদি আগৰ ভিডিঅ'টো চাইছে নাই চোৱা যদি চাই ল'ব ডেছক্ৰিপশ্যনত লিংক থাকিব তো এইবিলাকে পিকনিক প্লেচ এখন ব্ৰহ্মপুত্ৰ আছে অলপ চলপ পানী আছে অলপ শুকাই গৈছে এতিয়া চাই থকা ভিডিঅ'টো আৰু চিকাৰীঘাটৰ ভিতৰৰ গাঁওখিনি মানে এক্সপ্ল'ৰ কৰি দিম সেয়াই আৰু চিকাৰীঘাটত আৰু ধূলি মেইন সেইটো কাৰণে চেণ্ডেলে পিন্ধি আহিব লগা হৈছে আৰু ধূলিত অৱস্থা নাইকিয়া কৰি দিয়ে বগা কৰি দিয়ে মানুহ যদি কোনোবা বগা হ'বলৈ মন আছে কাৰোবাৰ মানে অলপ সেইটো কাৰণে ইয়ালৈ আহিলে হ'ল আৰু পানীৰ মাজত এয়া ভাই পুৰা গান চান গাই আছে য'তে ত'তে গানেই গান আৰু পানীৰ মাজৰ পৰা পানীৰ মাজতে ভাই চাই থাকা ক'ত যাম ভিউ গৈ আছো সেইফালে দেখিছা এইখন হৈছে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰখন পাৰ হৈও যে কিমান গাঁও আছে হয়তো সকলোৱে নাজানে যোনখিনিয়ে জানেতো জানেই তো ভিডিঅ' আজিলৈকে বনোৱা নাই সেইটো কাৰণে মই ভাবিছোঁ বনাই দিওঁ ভিডিঅ'টা ইফালে গৈ আহোঁ এপাক ব'লা চাই থকা ভিডিঅ'টো যেনে তেনে পালাহি ঠিক আছে বন্ধু বান্ধৱীসকল মই চিকাৰীঘাটৰ ইফালৰ গাঁওকেইখনলৈ যাম বুলি তোমালোকক ভিডিঅ' দেখাম বুলি কৈছিলোঁ কিন্তু এইটো ভিডিঅ'ত নোৱাৰিলোঁ বেয়া নাপাবা বহুত দীঘল হৈ গৈছে নেক্সট ভিডিঅ'ত এপিছ'ড হিচাপে দি আছোঁ থেংক ইউ ৱাচিং